আই তহঁতি ইমান দেৰিনো কৰিব লাগেনে? পূজা চাবলৈ যাম বুলি অথনিৰ পৰা কৈ আছো বোলো ওলা দেৰি হ'ব। নাই ঘূৰি আহোঁতে দেৰি হ'লে মানে ৰাস্তাত আকৌ ভয় নাখাবি, মই কৈ দিছোঁ। ভনা বাইদেউ মই ওলালোঁ। আমাৰ পুতলি ওলাইছেনে বাৰু? তাই যে বৰ দেৰি লগাই আৰু ওলাওঁতে দেই, কিনো হানি পুটুকি থাকে। আৰু বাবলিও একেই। জানো পাই, মোৰ হ'লে বেছি টাইম নালাগে দেই। দুফালে দুকোচা বান্ধিলোঁ আৰু চুলি হৈ গ'ল। মা মোৰ হৈ গ'ল, ব'লা। তোৰ হ'লেই নহ'ব নহয়, পুতলি হোৱাই নাই, বিয়নী ওলোৱাহিয়ে নাই। গোটেইখিনি একেলগে যাম বুলিহে ভাবিছোঁ। কি কোৱা? খোজকাঢ়ি যাম মানে? আৰুনো কিহত যাবি? ইমান সোপা মানুহ গাড়ীত নোযোৱাই নহয়। আৰু সৌ আহে খোজকাঢ়ি গৈ যোৱা আমেজে বেলেগ। একেলগে যাম, বজাৰ চজাৰ কৰিম, একেলগে খোজকাঢ়ি গুচি আহিম, কিমান ভাল লাগিব আকৌ। মই যে হাই হিল পিন্ধি লৈছোঁ, খোজে কাঢ়িব নোৱাৰিম দেখোন। হাই হিল পিন্ধিবলৈ কিনো দৰকাৰ, ড্ৰেছটো ইমান দীঘল, ভৰিকেইটা ওলোৱাই নাই দেখোন। মোক চোৱা বাবলি বা, মইতো খালী ভৰিয়ে যাম। মই চেণ্ডেল জোতা নিপিন্ধো নহয়, আঙুলিকেইটা বিষায়। খালী ভৰিয়ে খোজকাঢ়ি একদম বেলেগ কমফৰ্টেবল লাগে। হ'ব তোমাৰ এডভাইচ মোক নালাগে। এইযোৰ ড্ৰেছৰ লগত মই যদি ফ্লেট চেপ্পল পিন্ধো কেনেকুৱা লাগিব বাৰু? হিলযোৰ পিন্ধাৰ কাৰণেতো ভাল লাগিছে। আৰু খালী ভৰিয়ে যে মই খোজ কাঢ়িব নোৱাৰোঁ, ভৰিত যদি কিহবাই খুচি দিয়ে। আৰু এই পুতলিজনীয়ে কি কৰি আছে বাৰু অথনিৰ পৰা? মোৰে ওলাই হৈ গ'ল। মেকআপ কণ্ট্ৰৰ চব কৰিলোঁ, তথাপিও মোৰ হৈ গ'ল। তাই ওলাই আহিব পৰা নাই মহাৰাণী। সেইজনী ওলালেহি। আইঅ দেহি ইমান মৰম লাগিছে পাই। পুতলি নব, বেলেগ ধুনীয়া লাগিছে তোমাক আজি। হয় নেকি? থেংক ইউ। আৰু মোক কেনেকুৱা লাগিছে? একো ভাল লগা নাই। বাকী ৰাইজ ক'ত গ'ল? আমি চাৰিজনীয়ে যাম নেকি পূজা চাবলৈ? আমাৰ মা বাহিৰতে ৰখি আছে অথনিৰ পৰা চাদা মলি। তোমালোকৰ মায়ে মানে চাদাও খায়? চাদা খালে যে বেমাৰ হয় নাজানে নেকি? নেজানে নহয়, আপুনিয়ে বুজাই দিবচোন। বুজাব লাগিব দেই, এইবোৰ ভাল বস্তু নহয় নহয়। ডাঙৰ বেমাৰ হয় এইবোৰৰ পৰা। আমি যাওঁ নেকি, দেৰি হ'ব নহ'লে। বলক যাওঁ। গেট বমাও আগফালে ৰৈ আছে। ধনেশ্বৰ নাযায় নেকি? সি গ'লেই আপোনালোকৰ বাবলুদাৰ লগত। টংকেশ্বৰী বাইদেউ, কেনেকুৱা চলিছে দোকান? বঢ়িয়া। তোমাকহে দেখা পাবলৈকে টান হ'ল। নে আমাৰ দোকানৰ ফালে অহা নাই? নাই, এইকেইদিন মই ওলাইয়ে অহা নাই। আজিহে আহিছোঁ পূজালে বুলি আৰু। দেৱী দৰ্শন কৰিলোঁ, আশীৰ্বাদ ল'লোঁ, তাৰপৰা বোলো মেলাটো এপাক ঘূৰি দিওঁ আৰু। ইহঁত দুটা প্ৰত্যেক দিনাই ওলাই আহিছে, মইহে সময় পোৱা নাই। এইটোৱেতো প্ৰতিদিনে দুটা তিনিটাকৈ বন্ধুক ভাঙিও শেষ কৰিলে। মই বোলো আজি নেপাওঁহঁত। পি বন্দুক এটা কিনি দে নাই, আজি লাষ্ট আৰু নালাগে আৰু। মই ঘৰতে হৈ কঢ়াই আনিছিলোঁ নে? কালিলৈকে ইমান গাল নি ভাঙিলিগে। নেপাওঁ। কঁঠালগুটি, ৰিমোট দিয়া বাৰ্বি ডল আছে, চুইচ টিপি দিলে নাচি থাকে, লাগিব নেকি? চেপেটি, কি ভাবি আছ? মণিহাৰী বস্তু আছে, পাউডাৰ, স্নুট, কাণফুলি, নাকফুলি, খাৰু, মণি, কেৰু, মুকুতা চব আছে, লৈ যা কেইটামান। নালাগে এইবোৰ মই নিপিন্ধোৱে, এনেই নি পেলাই থোৱাহে হ'ব। মোৰ দোকানৰ পৰা একো এটা নলবি নে? কিবা এটা লৈ যা। পুতলাবোৰ কিমান দাম? হালধীয়া ৰঙৰটো নে? এইটো এনেই কোৱা দাম 1200, ঘৰুৱা মানুহ বুলি আৰু 900 টকা হ'লে দি দিম আৰু। হৈ আৰু ইমান অকণমানি পুতলাটোতেনো 900 টকা নে? নেলাগে পাই। এইবোৰ বস্তু দামেই আৰু কি কৰিবি। ইমান মই লাভলৈ চোৱাই নাই, চিনাকি মানুহ বুলি দিব খুজিছোঁ। ঠিক আছে দে, তই 700 টকা দিবি, হ'বনে? 700 টকাও দিব নোৱাৰো পাই। 700 টকাত মই এখন ভাল কাপোৰ কেইটামানে পাম। কিমান দিবি তেনে? এইটো পুতলাত খুব বেছি 250 টকা দিব পাৰি আৰু, তাতকৈ নোৱাৰি দেই। মানুহ মাৰি দিয়া, 250 টকা তেনেকুৱা পুতলা পালে গোটেই দোকানখনকে ফ্ৰীকে দি দিম মই তোক, বুজিছ? হ'ব তেনেহ'লে পাই, দোকানো নালাগে পুতলাও নালাগে। আমি সৰুৱা বস্তু কেইটামান কিনিলোঁ বাৰু, এনেই বোলো মাত এষাৰ লগাই থৈ যাওঁ। যাওঁ তেনেহ'লে দেই। পুতলা নালাগে, 350 দিবি আৰু লৈ যা নহ'লে। নাই নালাগে। এহেঁতিও নিকিনিলে, মই আকৌ কিবা এটা কিনিব বুলিহে। হ'ব দে, এহেঁতি নিকিনিলে নাই আৰু, বেলেগ কাষ্টমাৰ আহিব নহয়। কি লাগিব? ৰ'ব, আমি আলহীহে তাৰমানে, আমাৰ লগত বেলেগ মানুহ আহিছে। ভনা বাইদেউ, পুতলি নব, এইফালে। ভনা বাইদেউহঁত দেখোন, আহক। আপোনালোকেতো কিনিবই লাগিব মোৰ দোকানত দেই, ৰক্ষা নাই। আপুনিও আমাক অকণমান সস্তাকে দিব আৰু।
বজাৰ কেনেকুৱা? ভালেই চলি আছে বাৰু বৰ্তমানলৈকে। আমি আকৌ আজিহে ওলাই আহিছোঁ পূজা চাবলৈ বুলি। হেৰি নহয়, এহেঁতক মণি হৈ কিবা কিবি হেৰি দি দেচোন, ফুলি এযোৰ লিপষ্টিক এটা তাৰপিছত পাৰফিউম আছে যদি দি দে, আৰু কিবা লাগে যদি লৈ লৈ তই ছোৱালীহঁত। মোক পায়েল এযোৰ লাগিছিলে, আছেনে বাৰু? আছে চব আছে। তুল পায়েল উলিয়াই দে। আৰু কাক কি লাগিব কৈ দিয়কচোন, মই একেকোবে উলিয়াই আনিম। মোক আৰু লিপষ্টিক এটা লাগিব, কাজল লাগিব, আইলাইনাৰ লাগিব, তাৰপিছত আৰু কাণফুলি লাগিব, ৰিবন লাগিব। আৰু মোক পাৰফিউম এটা দিলেই হ'ব। মোকো পাৰফিউম এটা লাগিব আৰু লিপষ্টিক লাগে। ঐ মা, তোক কি লাগিব কৈ দে আকৌ। মোক নতুন চুলি একোচা লাগিছিলে, সুধচোন। একোচা মূৰত লগাই লগাই মুঠতে খজুৱাই গৈছেগে কিবা এলাৰ্জি অকণ। লগোৱা চুলি নে? আছে একদম ধুনীয়া আছে, গমেই নাপায় আছলি নে নকলি। পিছে আপুনি লগাই থোৱা কোচা ধৰিব পৰা নাই বাৰু নকলি বুলি, এতিয়া কলতহে গম পাইছো। আমাৰ মা গোটেই কোচা চুলি হৈ থাকিলে নহয়, দীঘল কাহিনী, কেতিয়াবা লগ পালে কম বাৰু। ভাল চাই চুলি একোচা দি দিয়ক মাৰ কাৰণে, বাকী বস্তুবোৰ উলিয়াই নক সোনকালে চাব লাগিব নহয় আকৌ। ধন বাইদেউক একো নালাগে নেকি? মইনো কি ল'ম আৰু পূজা বুলি, চবকে সন্তুষ্ট কৰিব পৰাটোহে আৰু মেইন। ৰঙা লিপষ্টিক এটাকে দি দিবি পাৰিলে। মই ৰঙা লিপষ্টিকহে লগাওঁ আকৌ, বেলেগ নলগাওঁ নহয়। উলিয়াইছো। তুলতুলে তাৰমানে আপোনাক পুৰা সহায় কৰিছে এইকেইদিন ন দোকানত? আকৌ চেলছমেন এটা বেলেগকে ল'লে মানে পইচাও দিব লাগিব, খোৱা বোৱা কৰিবও লাগিব দুপৰীয়াখন। আমি দুজনী ঘৰৰ পৰা টিফিন লৈ আহিছো, খাই দিও মচমচকে হৈ যায়। আমাৰ এখেতে আকৌ ঘৰ ৰাখিছে, বাকী দুজনী চলি আহে বাৰু, আকৌ অকণমানজনী ৰখিব লাগে নহয়। তুলতুলে ঢুকি নাপাব কিছুমান বস্তু, মইহে ভিতৰত গৈ উলিয়াই দিওঁ। আৰু কিবা কিবি লাগে নেকি চাওকচোন, গোটেইখন ওলমাই থোৱা আছে, পুতলা চুতলা পৰা আদি কৰি চব আছে আৰু। দাম কিন্তু অলপ কমাই ল'ব দেই। চবেই কৈ আছে টংকেশ্বৰীৰ দোকানত বোলে বহুত দাম। আমি আহোকেহে এইফালে আহিছোঁ। মানুহে হিংসাতে উলিয়াইছে যাতে মোৰ দোকানলৈ মানুহ নাহক। মোৰ পুৰা বিক্ৰী বাৰ্তা চলি আছে, মই যদি বেছি দাম ক'লোহেঁতেন মানুহে নিকিনেই। আৰু তোমালোকৰ ঘৰুৱা মানুহ মই কিবা বেছিকে দাম ল'ম নে? উচিতটোহে ল'ম। ওচৰ চুবুৰীয়া মানুহ যেতিয়া দামটো অকণমান কমাই ল'লে ভাল আৰু, যাতে কাৰো লছ নহয়। সেইটোৱেতো মেইন কথা, যাতে কাৰো লছ নহয়, হয়নে বাৰু? হ'ব টংকে, বস্তুবোৰ উলিয়াই আনিছোন, বহুত দেৰি হ'ল। ঘৰ পাওঁতে দেৰিয়ে হ'ব। আমাৰ ওলাই অহাও দেৰি বাৰু, ভয়ো লাগে নহয়, আমি সেই পথাৰৰ লুংলুঙীয়া ৰাস্তাটোৱেদিহে আহিছোঁ। বন্ধুসকল ভালে আছেনে বাৰু? আমি আজিহে পূজা চাবলৈ ওলাই আহিলোঁ, ৰাতিয়ে হ'ল। চাওঁচোন টংকেশ্বৰীয়ে কিমাননো দাম লয় আমাৰ পৰা। বস্তুবোৰ লৈ মেলি যামগৈ আৰু, বজাৰ চজাৰ কৰিলোঁ বাৰু অলপমান। আপোনালোকৰ কেনেকুৱা চলিছে পূজা জনাবচোন কমেণ্ট কৰি। আৰু যদি আমাৰ আজি ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰিব, কমেণ্ট কৰিব, আৰু চেনেলটো যদি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে কৰি ল'ব, আৰু কাষত থকা বেল আইকনটো বজাই দিব। আজিলৈ আহিছোঁ, পূজাৰ শেহতীয়াকৈ আকৌ শুভকামনা যাচিলোঁ। বাই বাই।